হয়, আমি আজি ক'ব লাগিব যে আজাদীৰ ৭৫তম অমৃত মহোৎসৱ ইয়াতে আমি গৈবাৰী ব্লক UPPL-এ আজি বাইক ৰেলী কাৰ্যসূচী হাতত লৈছোঁ। আজি আমি গৈবাৰী ব্লকে গোটেই সমষ্টিত বাইক ৰেলী কাৰ্যসূচী লৈ কিনে আমি প্ৰত্যেকটো প্ৰাইমাৰীত গৈ কিনে যে ঘৰ তিৰংগা সেইটো আমি যে সকলোৰে ঘৰত যে তিৰংগাটো যাতে লগাই বা সকলোৱে যে তিৰংগাত আজাদীৰ যিটো ৭৫তম অমৃত মহোৎসৱ সেইটো যাতে সকলোৱে পালন কৰে, ইয়াৰ কাৰণে আমি জাগৰণ আজি এই বাইক ৰেলী কাৰ্যসূচী লোৱা হৈছে। আমি UPPL দলৰ ফালৰ পৰা এইখিনি ক'ব বিচাৰিছোঁ যে আজাদীৰ যে ৭৫তম ইণ্ডিপেণ্ডেন্স ডে ইয়াতে সকলোৱে যাতে জাগৰণ হয়, ঘৰ তিৰংগা সেই যিটো কাৰ্যসূচী ইয়াতে সকলোৱে যাতে অংশগ্ৰহণ কৰে। আমাৰ এই ভাৰতৰ যিটো ৭৫তম যিটো স্বাধীনতা দিৱস সেইটো যাতে সকলোৱে পালন কৰে, ইয়াৰ কাৰণে আমি গোটেই ৰাইজক মই আহ্বান জনাইছোঁ, এই মিডিয়াৰ যোগেদি আহ্বান জনাইছোঁ, আমি বিটিআৰবাসীক আহ্বান জনাইছোঁ। আমাৰ ইয়াত বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত আমি আজি বিটিআৰ গোটেই অঞ্চলত আজি ঘৰ তিৰংগা বাইক ৰেলী কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ যোগেদি গোটেই বিটিআৰবাসীক গোটেই বিটিআৰৰ ৰাইজৰ আমি জাগৰণ বা এটা সজাগতা এই বাইক ৰেলী কাৰ্যসূচী হাতত লৈছোঁ, যাতে সকলোৱে ইয়াত অংশগ্ৰহণ লয়, যাতে অমৃত মহোৎসৱটো সফলতাভাৱে পালন কৰি তোলে, ইয়াৰ কাৰণে আজি কাৰ্যসূচী লৈ আছে।